মিৰ্জাত ৰাজ্যিক পৰ্যায়ত বীৰ বাল দিৱস 2024 উদযাপন। শিখ ধৰ্মগুৰু গোবিন্দ সিঙৰ পুত্ৰৰ স্মৃতিত দেশত পালন কৰা হয় বীৰ বাল দিৱস। 26 ডিচেম্বৰত গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ জোৰাৱৰ সিং আৰু ফাতেহ সিং শ্বহীদ হৈছিল, যাৰ বাবে আজি এই দিনটোত শিখ ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই পুত্ৰৰ সাহসিকতাক স্মৰণ কৰি সমগ্ৰ দেশজুৰি পালন কৰা হয় বীৰ বাল দিৱস। মিৰ্জাস্থিত পলাশবাৰী আৰবি হাইস্কুল খেলপথাৰত ৰাজ্য চৰকাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ তৰফৰ পৰা উদযাপন কৰা হয় এই দিৱস। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপৰিও বহু কেইজন গণ্য মান্য ব্যক্তি। আজিৰ এই অনুষ্ঠানটোতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা তথা উন্নয়নত অৰিহণা যোগোৱা বহু কেইজন ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰা হয়। লগতে বীৰ বাল দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰো প্ৰদান কৰা হয় এই অনুষ্ঠানতে। আমি দেশপ্ৰেমৰ শিক্ষা দিয়া আজি অতি সুন্দৰভাৱে ইয়াত ৰাইজৰ সহযোগিতাৰে শিশুসকলৰ অংশগ্ৰহণেৰে আমি এই দিৱস পালন কৰিলোঁ আৰু ইয়াত সাহসী শিশুসকলক বঁটা আমি প্ৰদান কৰিছোঁ। আমাৰ বাল ভ্ৰমণ আছে, বিভিন্ন ধৰণৰ বিভাগৰ আমাৰ হোমবিলাক আছে, তাৰ পৰাও শিশুসকল ইয়াত আহিছেহি। আমি আশা কৰিছোঁ যে এটা সমাজখনলৈ মেছেজ যাব লাগে যে জাতি গঠন প্ৰক্ৰিয়াত বীৰত্ব এটা ডাঙৰ ক্ৰিয়া কৰে, দেশপ্ৰেমে এটা ডাঙৰ ক্ৰিয়া কৰে আৰু যি জাতিয়ে বীৰসকলৰ পূজা কৰে সেই জাতিহে শক্তিশালী হয়। গতিকে আমাৰ উদ্দেশ্য হৈছে যে এটা শক্তিশালী জাতি গঠন কৰা আৰু শিশুসকলক এই বীৰত্বৰ কাহিনীৰে তেওঁলোকেও যাতে নিজকে শক্তিশালী হিচাপে ভৱিষ্যতৰ এজন নাগৰিক হিচাপে তৈয়াৰ কৰিব পাৰে সেইখিনি শিক্ষা দিয়ে। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য গ্লোবেল নিউজ।